আজিৰ সমাজত সন্মান আৰু সংগ তেওঁলোকেই পায় যাৰ টকা আছে। আজিকালি অকলে থাকিবলৈ ভয় নালাগে, ভয় লাগে কাৰোবাক বিশ্বাস কৰিবলৈ। কিয়নো এতিয়া বিশ্বাসৰ মহত্ব বুজিবলৈ কোনেও প্ৰয়াস নকৰে। এই পৃথিৱীত চবেই কেৱল স্বাৰ্থহে চিনি পায়। শীতৰ দিনত মানুহে যি ৰ'দক ভাল পায়, গৰমৰ দিনত সেই ৰ'দকে তিৰস্কাৰ কৰে। একেদৰে মানুহৰ ওচৰত আপুনি তেতিয়ালে মূল্যৱান যেতিয়ালে আপুনি প্ৰয়োজন। কাকো কেতিয়াও দুৰ্বল বুলি নেভাবিব, কিয়নো 5 কোটি টকাৰ চেক লিখিবলৈ 1000 টকীয়া কলম নেলাগে। 5 টকাৰ কলম এটাৰেই 5 কোটি টকাৰ চেক লিখিব পাৰি। কাৰোবাক অপমান কৰিবলৈ যোগ্যতা নেলাগে, কিন্তু কাৰোবাক সন্মান কৰিবলৈ শিক্ষাৰ প্ৰয়োজন হয়। প্ৰতিটো সপোন দিঠক নহয় বুলি জানিও মনত আশা পুহি জীয়াই থকাৰ নামেই হ'ল জীৱন। অৰ্থই য'ত কথা কয় তাত সত্যৰ ফলিয়া হ'লে নীৰৱে থকা ভাল, কাৰণ টকাৰ বলে সদায় অসত্যক জয়ী কৰে। অৰ্থই মানুহৰ অৱস্থান পৰিৱৰ্তন কৰিলেও স্বভাৱ সলনি কৰিব নোৱাৰে। নাৰীৰ বয়স আৰু পুৰুষৰ ইনকাম কেতিয়াও সুধিব নালাগে, কাৰণ নাৰীয়ে কেতিয়াও নিজৰ বাবে জীয়াই নাথাকে আৰু পুৰুষেও কেৱল নিজৰ বাবে পৰিশ্ৰম নকৰে। অভিমানবোৰ লগ হৈ যেতিয়া অভিযোগত পৰিণত হয়, তেতিয়াই গভীৰ সম্পৰ্ক এটাৰো মৃত্যু হয়। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আন্তৰিক ধন্যবাদ।